ঐ ল'ৰা, জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা। হবা নেকি মোৰ ল'ৰা ছোৱালীৰ পাপা? না কিয়? আৰে এতিয়াৰ পৰাই যিহে এখন কৰোঁ তই বিয়াৰ পিছততো গোল্টা গোল্টাই মাৰিবি তুই মোক। মানে কি ক'ব খুজিছ তই? বিয়ে নকৰো যাওঁ মই। আৰে শুনচোন মদানিছিলো টেনচন ভাবিছিলো খাম আৰাম তোমাৰ ফোন আহোঁতে লাগিল গণ্ডগোল লাগিল গণ্ডগোল। তো তাতে কি হ'ল? সেই বুলি কি মোক বিয়া নাপাতা? আচল কাৰণটো হ'ল তুমি মদ বনাব নাজানা, তুমি বেগ ঢালিব নাজানা, তুমি মদ বনাব নাজানা, তুমি বেগ ঢালিব নাজানা। তোমাক যদি বিয়া পাতো চাপা কোনে কৰিব, বমি হ'ব যেতিয়া। ঐ কি? একো নহয়। মই জানো তই কি ভাবি আছা, মই যাওঁ। আৰে কৈ তো যা, কি ভাবি আছো? দাহি মই কেনেকৈ নাখাম, মাথা ভাঙাৰ আগতে মই ঘৰ এৰি পলাম। তুমি তেনে নকবা, কতো বনাই নাযাবা, যদি কৰো অভিমান মই তুমি মানাবা। সঁচা? আৰু কি জানা, তুমি মোৰ মৰমৰে চেনিকল, ভোকৰে ভীমকল, আৰু 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 পিয়াহৰে দমকল। সুমাইতে দিনে পিছে তেৰিকা, মই জানিছিলো এইটো সপোন দেখি আছো বুলি, কাৰণ তাইক মই ৰিয়েলত নাপাওঁৱে কেতিয়াও। বাছ তুমি যি ভাবি আছা সেইটো হয়। আবে কোন বে পচ্ছ, মোৰ নাম পুলকে। মই স্বয়ং ভগৱানে কৈ আছো। ভগৱান? সপোন চপোন দেখা নাইতো। আৰে প্ৰভু, ৰ এক ছেকেণ্ড, কোন ভগৱান? আল্লাহ, ঈশ্বৰ নে ভগৱান? তুমি যি বুলি ভাবা মইতো এজনেই। আচ্ছা আচ্ছা, কওক প্ৰভু কওক। আজি সপোনত তোমাক যিজনী ছোৱালী দেখুৱালো আপুনি দেখাইছে? তাই ৰিয়েলতো তুমি পাবা। মাথো তুমি মানুহে কেতিয়াও নকৰা কাম কিছুমান কৰিব লাগিব। নকৰা কাম মানে কি কাম প্ৰভু? চব ময়ে কৰি থাকিম নেকি চোৱাৰ বাচ্চা? মানা কৰিছিলি নে তোক মই? আজি তই শেষ। ভাই আজি নকওঁ নেকি? তই এনে ইমান প্লেনিং কৰি আছো নেকি? ক'ব লাগিব না। তুমি মোৰ তই চাইছো চাচোন। আবে তুমি মোৰ মিট মছলা, মই তোমাৰ মাংস, আৰু মোৰ লগত যদি বিয়া নোহোৱা তোমাৰ জীৱন ধ্বংস। আরে নাচ না। আবি কি কৰিব লাগছে বে? হেল্ল' মেডাম জি। ভিখাৰী কেইটা ছোৱালী পতাব পাৰিলে দিন নহয় তহঁতক পইচা যাওঁ। হেল্ল' মেম, তুমি কি আমাক ভিখাৰী বুলি ভাবিলা নেকি? Of course not. You all are artists, right? মানিছো অসমৰ যিটো পৰিস্থিতি, শিল্পী বৰ এদিন ভিখাৰী হ'ব, কিন্তু এতিয়াই ব্যৱহাৰ। আচ্ছা, ওচৰতো ঢেৰ মানুহ আছিল, মোৰ আগতে কিয় ডান্স কৰিছা? তাৰ আগত তোমাক কিবা এটা কৈছিলো। জীৱন ধ্বংস ন? চালা তোমাক কঁঠালৰ গুটিৰ দৰে ভাল পাওঁ মই, আৰু তুমি মোক তিতা কেৰেলাৰ দৰে ইগনৰ কৰা। হেনে তুমি হয় কোন? তোমাৰ আজন্ম প্ৰেমিক। ৱাও, প্ৰেমী। আৰু কোৱাচোন, তোমাৰ কোনখন গালত চৰ মাৰি সেৱা কৰিব পাৰো?
চালা তোমাক ঠাণ্ডা দিনৰ নিচিনা ৱেলকাম কৰোঁ আৰু তুমি মোক গৰম দিনৰ নিচিনা খেদবা খুজি থাকাচোন আৰে শুনা না তুমি মাথো বানপানীৰ দৰে মৰমবোৰ দি যোৱা আৰু তোমাৰ প্ৰেমত অসমৰ নিচিনাকে ডুবি যোৱাটো মোৰ দায়িত্ব এটা কাম কৰা লাইফ জেকেট এখন লগাই লোৱা ডুবি নাযাবা আৰু তুমি এক কাম কৰা কোনোবা ভাল ডক্তৰ এজনৰ তাত গৈ পাৱাৰী চশমা এযোৰ লৈ ল'বা কিয় মইতো সকলোবোৰ ভালদৰে দেখা পাওঁ তেনেহ'লে মোৰ কলিজাৰ ভিতৰত তোমাৰ প্ৰতি থকা ভাল পোৱাবোৰ কিয় নেদেখা আরে নাচ না কুটিত জুই লাগিছে নেকি বে খোৰখেদা কৈ গুলো বুলিয়ে যে কুটিত জুই লাগিব তেনেকুৱাতো ক'তো লিখা নাই মোৰ হাগাওতো লাগিব পাৰে এইজন হল ইউনিক বাবাৰ ভাই দেখাত পুলকৰ লগত চেহেৰাত একেই মাথো চুলিৰ ডিফাৰেন্স আৰু ইহঁত ইউনিক বাবাৰ আণ্ডাৰত কাম কৰে অবে জানো তই ক'ত যাই আছ তই যেনেকে ছোৱালী পতাব খুজি আছ না তেনেকে ছোৱালী নপতে বাবা এজন আছে তাৰ ওচৰত যা তোৰ চব কাম হৈ যাব বাবা কোন বাবা ইউনিক বাবা কি আছে কি নাই মোক মত মাংসই আনি দি খাবা মই হলো ইউনিক বাবা আৰু এইজনেই হল সেই মহাপুৰুষ ইউনিক বাবা এওঁৰ কাৰনামা মানুহ গুৰুত্ব বাদেই গাঁতত থকা কেঁচু কাকৰা আনকি বাৰী বাছৰ মহ কেইটাও জানে তিনিবাৰ ক'ব লাগে তিনিবাৰ ইকো মেচিন কেইটা বাবা বাবা ও বাবা তই মোৰ নাম পুলক বগাকৈ বগলী বহলাই বহিছে পাদৰ গন্ধত একেবাৰে মলমলাই উঠিছে আগতে কচোন বাচ্চা তই পাদিছ নেকি নাই নাই বাবা মই পাতা নাই বাবা গন্ধটো ইপিনৰ পৰা আহিছে ৰাতিপুৱা যে হাগে এইবাৰ নহ'ব কিয় গন্ধটো সিফালৰ পৰা আহিছে ফৰ স্মাৰ্ট ক বাচ্চা তোৰ সমস্যা কি বাবা লাজে লাগি দেখ আরে গোবর দেখা পালে গরু চিন পাও শিপা দেখা পালে গছ চিন পাও ফিতা দেখিলে চেন্ডেল চিনি পাও মানুহ দেখিলে বেমাৰ চিনি পাও প্ৰেম তোমাৰ সমস্যা প্ৰেম আরে বাবা জয় হো জয় হো আরে কমিশন কেটা তিনিবাৰকে ক'ব দিছো তিনিবাৰকে বাবা মই কৰো কি এতিয়া আরে বাবা হৈ ভূত ভাগোৱাৰ পৰা কৰিছিলো শুৰু তুমি চিন্তা নকৰিবা বাবা আজিকালি দামৰা গুৰু লাভ গুৰু তুমি যাক ভাল পোৱা তাই এক্স কেতিয়াও ভাল পায় না ৰে এক্স এক্সট্ৰা অৰ্ডিনাৰী নেকি বাবা 30 দিনত ইংৰাজী শিকক কিতাপখন ময়ে দিলো কিনি এতিয়া মোকেই চাল মাৰা মিহিমি সেইটো বস্তু তাই ভাল পায় বিৰাট ভাল পায় কেনেকুৱা ধৰণৰ কাম কৰোঁ মই বাবা তুমি কি কৰিছা আজিলৈকে তাইৰ কাৰণে মই ডাইলগো মাৰিছো ডান্সো কৰিছো তাতকে কিবা ইউনিক